life every day, late at night. হেল্ল' এভৰিৱান, কি খবৰ? ভালনে আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। স্বাগতম জনাইছোঁ উৰ্ণা ব্লগছৰ অন্য এটি ভিডিঅ'লৈ। আমি গৈ আছোঁ দৰগাহ শ্বৰীফ। এই দৰগাহ শ্বৰীফ হৈছে আজান পীৰৰ দৰগাহ নামে জনাজাত আৰু আপোনাৰ শিৱসাগৰ জিলাৰ অৱস্থিত। চহৰখনৰ পৰা প্ৰায় 20 কিলোমিটাৰমান নিলগত আছে এই দৰগাহ শ্বৰীফখন। আৰু এই অভ্যাসটো কৰাব লাগে ন। ৰংঘৰ, কাৰেংঘৰ, বৰপুখুৰী চব ঘূৰি আহিম যিহেতু শিৱসাগৰত আহিছ। বেটা কলৈ যোৱা বেটা? কৈ দিয়া। বগীবিল নহয়, আজান পীৰ দৰগাহ। আৰু ইমান গৰম, এতিয়া সময় হৈছে। নাই যোৱা, পুৰা লিপষ্টিক আছে। নাই এতিয়া Living life every day, late at night, not okay. All I want, and I pray, all I need are some. চাৰিওফালৰ প্ৰাকৃতিক পৰিৱেশটো ইমানেই ধুনীয়া, সেইকাৰণে ভিডিঅ' নকৰাকৈ থাকিব নোৱাৰিলোঁ। সেইকাৰণে ভিডিঅ' অকণমান কৰি দেখুৱাই দিছোঁ আপোনালোককো। আৰু এতিয়া আমি গৈ আছোঁ সেউজীয়া পৰিৱেশৰ মাজে মাজে। আৰু বেটাই বহুত আমনি কৰি আছে, গাড়ীত নাযায়। সি দুবাৰমান ৰখাই আহিবলগীয়া হৈছে। তথাপিও আমাৰ ভিনদেউ আৰু বায়ে মানে জোৰবস্তিকৈ মানে একো নাই, অভ্যাস কৰিব লাগে তেনেকুৱা লৈ গৈছে। যিয়ে নহওক বাৰু এতিয়া গৈ আছে। হ'লেও সি বহুত দিগদাৰ কৰি আছে, নাযাওঁ কৈ আছে। সেইকাৰণে এইফালে গ্লাছখনৰ পৰা আপোনালোকে দেখিব পাইছে, সি মূৰটো উলিয়াই দিছে, তাৰ ফালে ছাফোকেশ্যন হোৱা নিচিনা লাগে। আৰু এতিয়া আমি পালোঁ দৰগাহ শ্বৰীফ। এই দৰগাহ শ্বৰীফ হৈছে আজান পীৰৰ দৰগাহ শ্বৰীফ। শিৱসাগৰৰ প্ৰায় 20 কিলোমিটাৰমান চহৰখনৰ পৰা আঁতৰত আছে। আৰু এই দৰগাহ শ্বৰীফত সকলো ধৰ্মৰ লোক আহে। আৰু এই দৰগাহ শ্বৰীফখন দৰ্শন কৰিবলৈ দেশ বিদেশৰ পৰা বিভিন্ন দৰ্শনাৰ্থীও ভিৰ হোৱা দেখা যায়। আৰু ইয়াত সকলোৱে নিজৰ নিজৰ ৰীতি নিয়মেৰে প্ৰাৰ্থনা আৰু দোৱা কৰে। ইমানেই শান্তিৰ পৰিৱেশ, সঁচাকৈ খুব ভাল লাগিলে, মানে ভাল লাগিছে। আৰু যিহেতু এতিয়া অকণমান বতাহ ধুমুহা দিয়াৰ কাৰণে পাত চাতবিলাক পৰি আছে, নহ'লে বাইদেউ কৈছে বহুত মানে সুন্দৰ পৰিৱেশ হৈ থাকে, মানে চাফা হৈ। আৰু ইয়াতে জাননী এখন দিয়া আছে। ইয়াৰ দ্বাৰা দৰগাহ শ্বৰীফলৈ অহা মহিলাসকলক জনাইছে যে সকলোৱে মাজাৰৰ ওচৰলৈ নগৈ আঁতৰৰ পৰাই জিয়াৰত কৰে যেন। তেওঁলোকৰ নীতি নিয়ম অনুসৰি আমি ওচৰলৈ নাই যোৱা, আৰু সকলোৱে যাব নালাগে মহিলাসকল। আৰু আমাৰ হাজবেণ্ড আৰু ভিনদেউ আৰু বেটাহঁত গৈছে, আৰু তেনেকৈ জিয়াৰত কৰিলে যিখিনি নীতি নিয়ম মানি দিছে সেইখিনি সকলোৱে মানিব লাগে। যিয়ে নহওক, আৰু এই দৰগাহ শ্বৰীফৰ তেওঁৰ আজান পীৰৰ দৰগাহ বুলি কোৱা হয়। আৰু তেওঁৰ প্ৰকৃত নাম হৈছে হজৰত শ্বাহ মিলন। আৰু এই দৰগাহ শ্বৰীফৰ আপোনালোকক সম্পূৰ্ণ ভিডিঅ'টো এবাৰ দেখুৱাই দিছোঁ। কিমান ডাঙৰ এৰিয়াটো, বহুত ডাঙৰ এৰিয়াটো। আৰু ইয়াত যিহেতু এতিয়া বতাহ ধুমুহা দি আছিলে, মানে যোৱা ৰাতি বতাহ ধুমুহা দিয়াৰ কাৰণে গছ চছ ভাঙি পাত চাত পৰি আছে। আৰু ইয়াত এগৰাকী মহিলাকো লগ পালোঁ, তেখেতৰ লগত আমি কথা পাতিলোঁ। তেখেতে কৈছে ইয়াত আমি চোৱা চিতা কৰে তেওঁ। যিয়ে নহওক, আৰু এয়া সোমাওঁতে আজান পীৰৰ দৰগাৰ ফটো একপি তুলি থলোঁ, আৰু আমিও দুকপিমান ইয়াতে ফটো তুলি লৈছোঁ। আকৌ ক'ত কেতিয়া অহা হ'ব সেয়াটো নাজানো বাৰু, কিন্তু হ'লেও মানে স্মৃতি হিচাপে দুকপিমান ফটো মাৰিলোঁ। আৰু এতিয়া আমি যাম জুন স্কাইলৈ। জুন স্কাই হৈছে এখন ৰিজৰ্ট, শিৱসাগৰ জিলাতে আছে। বৰ ভালদৰে নাজানো বিশেষ, তথাপিও আৰু বাহঁতৰ লগত যাম ৰিজৰ্টখনলৈ। আৰু তাত কি কৰোঁ আৰু কেনেকুৱা তাৰ ভিতৰৰ দৃশ্যখিনি আপোনালোকক দেখুৱাম। আৰু তেন্তে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, আৰু শেষত জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই কেনে পালে। তেন্তে বলক আমাৰ লগত আপোনালোকেও যাব।
জুন স্কাই, এয়া জুন স্কাই। Living life, every day, late at night, not okay. All I want, and I pray, all I need are some better days. আৰু ৰিজৰ্টখনৰ ভিতৰলৈ সোমাই আহি এটা বস্তু দেখিলোঁ, মানে এনেইতো বাৰু কঁঠাল দেখিছোঁ, হ'লেও কঁঠালৰ এয়া কঁঠাল লাগি আছে আৰু গছজোপাৰ গুৰিৰ পৰা কঁঠাল লাগিছে। এয়া দেখিছে, সম্পূৰ্ণ ভালকৈ ভিডিঅ'টো কৰা নহ'ল, তথাপি দেখুৱাইছোঁ আপোনালোককো। আৰু ৰিজৰ্টখনৰ ভিতৰৰ দৃশ্য এয়া, খুব ধুনীয়া মনোমোহা দৃশ্য। ৰাতিৰ সময়কণ অকল লাইটিঙে তেওঁলোকে এনেকৈ ধুনীয়া কৰি ৰাখিছে, আৰু দিনৰ ভাগত হ'লে হয়তো পোহৰত আৰু বেছিকৈ ভাল লাগে, হ'লেও ৰাতিৰ দৃশ্যটো বহুত ধুনীয়া। এনেকৈ সকলোবোৰতে লাইট দি থৈছে, লাইটিঙৰ পোহৰতে ইমান ধুনীয়াকৈ বস্তুবিলাক জিলিকিছে। এয়া সম্পূৰ্ণ ভালকৈ ভিডিঅ'টো কৰা নহ'ল, তথাপিও আপোনালোকক ৰিজৰ্টখনৰ ভিউটো দেখুৱাই দিছোঁ। এনেকৈ লাইটিঙে, গছে চছে সকলোতে লাইটিং। এয়া বাইদেউ চেলফি তোলাত লাগি গ'ল। এয়া হাজবেণ্ড, ল'ৰা ছোৱালীকেইটাও খুব ভাল পাইছে খেলিবলৈ জোলনা আছে, আৰু বহিবলৈও এইবিলাক বহিবও পাৰে, তাত গৈ খাবও পাৰে বাৰু। আৰু এনেকৈ ভিতৰখন বহুত ধুনীয়া, ভিতৰৰ দৃশ্যটো বহুত ধুনীয়া, মানে মনটো বহুত ভাল লাগি গৈছে। আৰু এয়া পুলটো আছে, চুইমিং পুলটোৰ কাষতে বহিবও পাৰে, আৰু এয়া জোলনাও আছে। খুব ধুনীয়া পৰিৱেশ, গোটেই সম্পূৰ্ণ এৰিয়াটো খুব লাইটিঙে জিলিকাই থৈছে, আৰু দিনৰ ভাগত হয়তো পোহৰত আৰু বেছিয়ে ভাল লাগে। যিহেতু এতিয়া ৰাতি হৈ গ'ল, আহোঁতে আহোঁতে আমাৰ দেৰি হৈ গ'ল, হ'লেও ৰাতি ভাগো ভাল লাগিছে দেখিবলৈ, খুবেই ভাল লাগিছে, অতি মনোমোহা দৃশ্য। ভিডিঅ'টো কৰোঁতে অকণমান আন্ধাৰ যেন হৈছে, কিয়নো লাইটিং আছে, কিন্তু তেনেকুৱা মানে পোহৰ হৈ নাথাকে আন্ধাৰৰ মাজতে। আৰু এয়া বহিবলৈ এনেকৈ ঠাই আছে, বহিব পাৰি, কিন্তু বৰ ভালকৈ ভিডিঅ'টো নহ'লে, মানে পোহৰ নহ'লে। আৰু এয়া ভিতৰ ভাগ, য'ত ৰেষ্টুৰেণ্টৰ ইমান ধুনীয়াকৈ সজাই থৈছে, সেয়াও আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আৰু বৰ বেছি দেৰি নকৰোঁ, কাৰণ 9টামান বাজিলে। এতিয়া তেওঁলোকে কিবাকিবি অৰ্ডাৰ কৰিছে, সেয়া খাওঁ আৰু লগতে ঘৰলৈ যাওঁ। আজি ভিডিঅ'টো ইমানতে সামৰিম, আৰু দেখুৱাই দিওঁ আৰু খোৱাখিনিও কি অৰ্ডাৰ কৰিছোঁ, আৰু ভিডিঅ'টো ইমানতে সামৰিছোঁ। Living life, every day, late at night, not okay. All I want, and I pray, all I need are some better days. Fuck me, I'm looking in the mirror, so foggy, but I've never seen